ইলেক্ট্ৰল ৰোল আজি 9 নৱেম্বৰ তাৰিখে আমাৰ পাব্লিছ কৰা হৈছে। মই এতিয়া আমাৰ ডেটছখিনি কৈ দিম আপোনালোকৰ জ্ঞাতাৰ্থে। আৰু আমাৰ প্ৰথম ক'ব বিচাৰিছোঁ যে টোটেল নম্বৰ অফ পলিং ষ্টেচনছ 247 আছে, এইটো আপোনালোকে গমেই পায়। Total number of electors as per draft roll 1,85,394 আৰু মেল আছিলে draft rollত 91,207 আৰু female 94,187, no third gender in our single constituency. Gender ratio 952. এতিয়া draft rollot আকৌ addition হৈছে 5527 numbers আৰু deletion হৈছে 6773 ডিলিট কৰা হৈছে। তো ওভাৰঅল আমাৰ ডিলিশ্যনটো এডিশ্যনতকৈ বেছি হৈছে। ইয়াৰ পিছত মই ডেটছখিনি আপোনালোকক জনাব বিচাৰিছোঁ যে আজি 9 তাৰিখে পাব্লিছ কৰা হ'ল। এতিয়া 9 নৱেম্বৰৰ পৰা 8 ডিচেম্বৰলৈ এক মাহৰ সময়সীমা আছে পিৰিয়ড ফৰ ফাইলিং অফ ক্লেইমছ এণ্ড অবজেকশ্যনছ, এইটো আপোনালোকে গমেই পায়। তাৰপিছত স্পেচিয়েল কেম্পেইনছ কৰা হ'ব 2টা ছেটাৰডে আৰু ছানডে। এই পিৰিয়ডটোতে আমি স্পেচিয়েল কেম্পেইনো চলাম, তাৰ বিষয়েও আমাৰ ইলেকশ্যন অফিচৰ পৰা আপোনালোকক জনোৱা হ'ব। ডিছপ'জেল অফ ক্লেইমছ এণ্ড অবজেকশ্যনছ 26 নৱেম্বৰ 2022 মানডে ডেটটো দিয়া হৈছে। বাই 26th অফ নৱেম্বৰ নহয় চৰি ডিচেম্বৰ আমাৰ ডিছপ'জেল অফ ক্লেইমছ এণ্ড অবজেকশ্যনছ হ'ব। আৰু চেকিং অফ হেল্থ পেৰামিটাৰ্ছ এণ্ড অবটেইনিং কমিশ্যনছ পাৰ্মিশ্যন ফৰ ফাইনেল পাব্লিকেশ্যন আৰু আপডেটিং ডেটাবেছ এণ্ড প্ৰিণ্টিং অফ ছাপ্লিমেণ্টছ, এইখিনি বাই 3 জানুৱাৰী অহা বছৰৰ 3 জানুৱাৰীলৈকে আমি এইখিনি কমপ্লিট কৰিম। আৰু ফাইনেল ৰোল পাব্লিকেশ্যনটো আমাৰ হ'ব 5 জানুৱাৰী 2023। এইখিনিয়ে আছিলে। লগতে আৰু এটা কথা জনাবলৈ বিচাৰিছোঁ যে যিসকল ভোটাৰ্ছ আছে তেখেতসকলে নিয়েৰেষ্ট পলিং ষ্টেচনত নিজৰ নামটো চাব পাৰে। ERO বা চাৰ্কল অফিচত চাব পাৰে, আপোনাৰ DEO অফিচ অৰ্থাৎ ইয়াতে চাব পাৰে, আৰু অফক'ৰ্ছ অনলাইন চাব পাৰে। 2টা লিংক আছে, এটা হৈছে www.nvsp.in আৰু ছেকেণ্ডটো হৈছে www.ceoassam.nic.in। থেংক ইউ।